নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক মোৰ অন্যটা ভিডিঅ'লৈ আজি মই এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনালোকে বাৰ্থ সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব আৰু বাৰ্থ সাৰ্টিফিকেট আবেদন কৰিবলৈ কাৰণে আপোনালোকৰ কি কি ডকুমেন্ট লাগিব মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম আৰু আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপোনালোকে কি কৰিব মই আপোনালোকক সেৱা পৰ্টেলত আপোনালোকক দেখুৱাম আপোনালোকে কি কৰিব সাৰ্চ বাৰত আপোনালোকে ইয়াত কি কৰিব মিছন ভূমিপুত্ৰ বুলি টাইপ কৰিব আপোনালোকে ইয়াত মই আপোনালোকক টাইপ কৰি দেখুৱাই আছো মিছন ভূমি টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত প্ৰথম যেটো লিংকটো আছে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব সাইডত আপোনালোকে চাওক লগইন অপচনটো আছে আপোনালোকে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব নিউত ক্লিক কৰিব নিউ একাউন্ট বুলি আছে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ইয়াত সেৱা সেতু পৰ্টেলত আপোনালোকৰ অটোমেটিক ৰিডাইৰেক্ট হৈ যাব আপোনালোকে কি কৰিব ইয়াত আপোনালোকে ইয়াত লগইন আছে আপোনালোকে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব যদি আপোনালোকৰ যদি ইয়াৰ আইডি নাই তেন্তে আপোনালোকে এটো প্ৰথমে আপোনালোকে ক্ৰিয়েট কৰি লব সিটিজেনত ক্লিক কৰি আপোনালোকে ইয়াত লগইন বা ৰেজিষ্টাৰ আছে আপোনালোকে ইয়াত ক্লিক কৰি ৰেজিষ্টাৰ কৰি লব মই বৰ্তমান আপোনালোকক দেখুৱাইছো সিএসিত মই বৰ্তমান কৰো আপোনালোকক দেখুৱাইছো সিএসিত লগইন কৰি কেনেকৈ আপোনালোকে বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিব মই আপোনালোকক দেখুৱাইছো আপোনালোকে চাই থাকিব সিএসি কানেক্ট লগইন ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আপোনালোকৰ মেইন পেজটো খুল খোৱা দেখিব আপোনালোকে আপোনাৰ সিএসসিৰ ড্যাশবোৰ্ড আপোনালোকে এনেকৈ দেখা পাব আপোনালোকে কি কৰিব সাৰ্ভিসত গৈ আপোনালোকে ইয়াত সাৰ্চ বক্সত আপকো টাইপ কৰিব আপোনালোকে বাৰ্থ বুলি টাইপ কৰিব বাৰ টাইপ কৰাৰ পিছত আপোনালোকৰ এনেকৈ দেখিব আপোনালোকে চাওক ইয়াত পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন আপোনালোকে কি কৰিব ইয়াত আপোনালোকে ডাঙৰ 6 বছৰৰ ওপৰখিনি আপোনালোকে ইয়াত কি কৰিব ইয়াত এপ্লাই কৰিব আৰু খুৰু যদি হয় 6 বছৰৰ তলৰখিনি আপোনালোকে বাৰ্থ ৰেজিষ্ট্ৰেচন আছে আপোনালোকে ইয়াত ক্লিক কৰি বাৰ্থ সাৰ্টিফিকেট বনাব পাৰিব মই যেহেতু 6 বছৰৰ ওপৰখিনি বনাম মই আপোনালোকক দেখুৱাই আছো আপোনালোকে কি কৰিব ইয়াত পাৰমিশন ফৰ ডিলে বাৰ্থ সাৰ্টিফিকেট ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰিব এনেকৈ ইয়াত এপ্লাই কৰিব এপ্লাইত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ নতুন পেজ খুল খোৱা দেখিব খুল খোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াত এপ্লাই অপচন আছে আপোনালোকে এনেকৈ এই এপ্লাইত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ চাওক আপোনালোকে ইয়াত দেখিছে ইয়াত প্ৰমাণ পত্ৰ 10 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব ইয়াত 10 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব বুলি দিছে বাৰ্থ সাৰ্টিফিকেটখন পাই যাব মানে আপোনালোকক ডেলিভাৰ কৰা হ'ব চাওক ইয়াতে দেখুৱাই আছে আৰু ইয়াত ফিজ চাৰ্জ সমূহ ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব কিমান হয় ইয়া আপোনালোকে ইয়াত দেখা পাব চাওক আপোনালোকে ইয়াত খেৱা মাসুল 30 টকা লোৱা হ'ব আৰু সপা খৰচ লোৱা হ'ব 10 টকা আৰু স্কিন খৰচ প্ৰতি পৃষ্ঠাত 5 টকাকে আপোনালোকে চাই ল'ব আৰু ইয়াত দিছে ৰেড ষ্টাৰ সমূহ আপোনালোকে যেটো ৰেড ষ্টাৰ সমূহ আছে সেইটো বাধ্যতামূলক আপোনালোকে ফিল কৰিব লাগিব মই আপোনালোকক দেখুৱাইছো আপোনালোকে ইয়াত চাওক এপ্লিকেন্ট নেমস বুলি আছে আপোনালোকে ইয়াত আপুনি যদি আবেদন কৰিব বিচাৰে আপোনাৰ পুতেকৰ যদি এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াত কি কৰিব লাগিব দেউতাকৰ নাম আপোনালোকে ইয়াত কৰিব লাগিব যদি পুতেকৰ যদি এপ্লাই কৰে যদি আপোনাৰ নিজৰ যদি এপ্লাই কৰে তেন্তে আপোনাৰ গাৰ্জেনৰ নাম আপোনালোকে ইয়াত ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত মেল হয় না ফিমেল হয় সেইটো আপোনালোকে ইয়াত সিলেক্ট কৰিব এনেকৈ আৰু মোবাইল নাম্বাৰ এনেকৈ সিলেক্ট কৰিব আপোনালোকে ইয়াত কি হয় আৰু ইয়াত মেল আইডিটো নিদিলে হ'ব ইয়াত আৰু ইয়াত ৰিলেশন কি হয় আপোনালোকৰ যদি আপোনাৰ দেউতাকে যদি আবেদন কৰিছে তেন্তে কি দিব লাগিব আপোনালোকে সন দিব লাগিব ইয়াত আৰু ইয়াত পেন কাৰ্ড নিদিলে হ'ব আৰু ইয়াত নৱজাতকৰ নাম ইয়াত চাওক মই যেহেতু মোৰ পুতেকৰ বাবে মই এপ্লাই কৰিম সেইবাবে মোৰ নামটো ইয়াত দিম আৰু যেহেতু আৰু ইয়াত নৱজাতকৰ নাম ইয়াত দিয়া আছে কাৰণ মই মোৰ পুতেকৰ নামত বাৰ্থ সাৰ্টিফিকেটখন এপ্লাই কৰিম আপোনালোকে চাই থাকিব এনেকৈ আপোনালোকে ফিল আপ কৰিব পিছত তাৰ পিছত আপোনালোকে কি কৰিব ইয়াত ডেট অফ বাৰ্থ ইয়াত টাইপ কৰিব ডেট অফ বাৰ্থটো আপোনালোকে এনেকৈ টাইপ কৰিব মই আপোনালোকক দেখুৱাইছো আপোনালোকৰ যদি 1998 হয় তেন্তে আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব 1998 হলে আপোনালোকৰ মাহটো কিমান মাহ সেইটো আপোনালোকে সিলেক্ট কৰিব এনেকৈ আগষ্টৰ যদি 5 তাৰিখ হয় তেন্তে আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত নৱজাতকৰ ইয়াত মেল হয় না ফিমেল হয় আপোনালোকে এনে সিলেক্ট কৰি ল'ব পিছত পিতৃৰ নাম ইয়াত দিব আপোনালোকে পিতৃৰ নাম ইয়াত আপোনালোকে ফিল কৰিব আৰু ইয়াত মাতৃৰ নাম ইয়াত আপোনালোকে মাতৃৰ নাম ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে ইয়াত দি আছে নৱজাতকৰ জন্মস্থান আপোনালোকে ইয়াত জন্ম ক'ত হৈছিলে ঘৰত হৈছিল না হস্পিটেলত হৈছিলে না আদাৰ্স ইয়াত আছে আপোনালোকে জন্মস্থান ঠিকনাটো আপোনালোকে ইয়াত ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে কাৰণটো কি হয় আপোনালোকে ইয়াত টাইপ কৰিব আপোনালোকে যে ইমান বছৰ পিছত আপোনালোকে বনাব সেইটো কি কাৰণত আপোনালোকে ইতিহাস বনাব সেইটো আপোনালোকে ইয়াত টাইপ কৰিব ইয়াত লিখি দিব আপোনালোকে ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত স্টেট to আপোনালোকৰ অটোমেটিক সিলেক্ট থাকিব আৰু ইয়াত আপোনালোকে কি কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে এনেকৈ ইয়াত
সাব ডিভিজন কি হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব পিছত ইয়াত সাৰ্কেল অফিস কি হয় আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত গাঁও কি হয় গাঁওখনৰ নাম আপোনালোকৰ গাঁওখনৰ নাম ইয়াত আপোনালোকে ফিল কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ পিন কোড কি হয় সেইটো আপোনালোকে ইয়াত ফিল কৰাৰ পিছত আপোনালোকে কি কৰিবা মই আপোনালোকক ফিল কৰি দেখুৱাই আছো আপোনালোকে চাই থাকিব গোটেইখিনি এড্ৰেছ ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আৰ ইউ শিওৰ তেন্তে আপোনালোকে কি কৰিব ইয়াত যদি শুদ্ধ থাকে আপোনালোকৰ গোটেই ফিল কৰাখিনি যদি শুদ্ধ থাকে তেন্তে কি কৰিব ইয়েছত ক্লিক কৰি আপোনালোকে আগলৈ আগবাঢ়িব পাৰে ইয়েছত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ নতুন উইন্ডো পেজ খোলা দেখিব আপোনালোকে আচ্ছা success your application has been successfully submitted আৰু ইয়াত আপোনালোকে কি কৰিব ইয়াত ডকুমেন্ট এতিয়া আপলোড কৰিব লাগিব আপোনালোকে প্ৰথমত কি কৰিব ইয়াত আপোনালোকে এপ্ৰুভৰ কাৰণে আপোনালোকে যিকোনো পেন কাৰ্ড বা আধাৰ কাৰ্ড দিলে হ'ব আপোনালোকৰ কাৰণ ইয়াত যেহেতু গব বুলি দিয়া আছে আপোনালোকে ইয়াত এনেকৈ সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আপলোড কৰিব আপোনালোকে এনেকৈ ক্লিক কৰিব ইয়াত এনেকৈ ক্লিক কৰি এনেকৈ আপলোড কৰিব পিছত আকৌ ইয়াত সিলেক্ট কৰি ল'ব ইয়াত আপোনালোকে স্কুল সাৰ্টিফিকেট এডমিট কাৰ্ড মানে ইয়াত কৈছে কি 6 বছৰৰ ওপৰত যদি হয় তেন্তে আপোনালোকে ইয়াত স্কুলৰ সাৰ্টিফিকেট দিব পাৰিব বা এডমিট কাৰ্ড দিব পাৰিব আপোনালোকে পেৰেন্ট ডিটেইলছৰ কাৰণে আৰু ইয়াত যেহেতু ৰেজিষ্টাৰ আছে এইবিলাক মেন্ডেটৰি হয় আপোনালোকে কি কৰিব ইয়াত এটো সিলেক্ট কৰাৰ পিছত এনেকৈ সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ব্ৰাউজাৰত গৈ আপোনালোকে আকৌ কি কৰিব এডমিট কাৰ্ড সিলেক্ট কৰি ল'ব আপোনালোকৰ স্কুলৰ যদি এডমিট কাৰ্ড থাকে আপোনালোকে যদি মেট্ৰিক দিছে তেন্তে আপোনালোকে সেই মেট্ৰিকৰ এডমিট কাৰ্ডখন আপোনালোকে আপলোড কৰিলে হ'ব আৰু আপোনালোকে ইয়াত কি কৰিব এফিডেভিট আপোনালোকে সাইন বাই দা মেজিস্ট্ৰেট আপোনালোকে এটো সিলেক্ট কৰি কি কৰিব লাগিব আপোনালোকে ইয়াত এফিডেভিট আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আপোনালোকে এফিডেভিট বনাই আনিব আপোনালোকে বনাই আনাৰ পিছত আপোনালোকে ধুনিয়াকৈ সাইজ কৰি আপোনালোকে কি কৰিব এফিডেভিটখন আপোনালোকে ইয়াত ব্ৰাউজাৰত ক্লিক কৰি আপোনালোকে এনেকৈ এফিডেভিটখন ইয়াত আপোনালোকে কি কৰিব আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত এনি আদাৰ্স ডকুমেন্টছত আপোনালোকে একো কৰিব নালাগে ইয়াত নিদিলে হ'ব কাৰণ যেহেতু ইটো ষ্টাৰ মাৰ্ক নাই আপোনালোকে কি কৰিব ইয়াত এনেকৈ আপোনালোকে সম্পূৰ্ণ ডকুমেন্টছখিনি আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব এনেকৈ নতুন উইন্ডো পেজ খোলা দেখিব আকৌ আপোনালোকে এনেকৈ খুটিভাৱে আপোনালোকে আপোনাৰ এড্ৰেছসমূহ আপোনালোকে ভালকৈ চাই ল'ব যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে আপোনালোকে আৰু এডিটত গৈ আপোনালোকে কাৰেকচন কৰিব পাৰিব আপোনালোকে এডিট অপচনটো দেখিছে আপোনালোকে ইয়াত এডিটত গৈ আপোনালোকে কাৰেকচন কৰিব পাৰিব পিছত আপোনালোকে কি কৰিব মেক পেমেন্টত আপোনালোকে ক্লিক কৰিব মেক পেমেন্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যিকোনো এটা নাম্বাৰ দিলে হ'ব আপোনালোকে ইয়াত নাম্বাৰ অফ প্ৰিন্টিং পেজ আপোনালোকে এনেকৈ এক দিলে হ'ব নাম্বাৰ অফ স্কেনিং পেজ আপোনালোকে ইয়াতো তেনেকৈ এক দি আপোনালোকে কি কৰিব পেন আউট ক্লিক কৰিব পেন আউট ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ইয়াত 40 টকা পে কৰিব লাগিব মই এনেকৈ আপোনালোকে এনেকৈ পে কৰিব ইয়াত টিক মাৰি আপোনালোকে কি কৰিব এনেকৈ ইয়াত এক্সিস এজি পে বুলি আছে আপোনালোকে ইয়াত ক্লিক কৰিব সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে এগ্ৰিত ক্লিক কৰিব এগ্ৰিত ক্লিক কৰাৰ পিছত আপোনাক প্ৰচিড ফৰ পেমেন্টত ক্লিক কৰিব পিছত আপোনালোকে ইয়াত ওকে কৰিব ওকে কৰাৰ পিছত আপোনালোকে ইয়াত চাওক এতিয়া পে কৰিব লাগিব ইয়াত টাৰ্ম এণ্ড কন্ডিশন আছে আপোনালোকে ইয়াত টিক দি ল'ব টিক দিয়াৰ পিছত আপোনালোকে এনেকৈ তলত আহি আপোনালোকে ক্ৰেডিট কাৰ্ড লগত দিব বিচাৰে নে নেট বেংকিংৰ লগত দিব বিচাৰে তেন্তে সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব আপোনালোকৰ মতে ইউপিআই লগত দিব বিচাৰে তেন্তে আপোনালোকে ইয়াত ইউপিআই আইডি আপোনালোকে টাইপ কৰি ইয়াত ভেৰিফাই কোডটো আপোনালোকে টাইপ কৰি পিছত আপোনালোকে কি কৰিব কমপ্লিট পেমেন্ট অন ইয়োৰ ফোন আপোনালোকে ইয়াত ক্লিক কৰিব পাৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত ওটিপি যাব মই আপোনালোকক দেখুৱাইছো চাওক ইউপিআই আইডি এন্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব আৰু ভেৰিফাই কোড আপোনালোকে এন্টাৰ কৰাৰ পিছত আপোনালোকে কমপ্লিট পেমেন্ট অন ইয়োৰ ফোন আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে আপোনাৰ মোবাইলৰ সৈতে আপোনালোকে পে কৰিব লাগিব ইউপিআই ৰ লগত যদি দিয়ে তেন্তে আপোনালোকে মোবাইলত গৈ আপোনালোকে পে কৰি দিব পে কৰাৰ পিছত আপোনালোকে চাওক ইয়াত মিনিটটো গুছি যাবগৈ চাওক পে হৈ গল এতিয়া ইয়াৰ অটোমেটিক গুছি যাব ইয়াৰ পৰা চাওক ইয়াত যেটো মিনিটটো আছে আপোনালোকে চাওক দেখি আছে সেইটো অটোমেটিক ইয়াৰ পৰা গুছি যাবগৈ ৰিডাইৰেক্ট কৰি দিছে চাওক এনেকৈ আপোনালোকে ঘৰত বহিয়ে নিজৰ বাৰ্থ সাৰ্টিফিকেটখন আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে আজিৰ ভিডিওটো মানে যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব ধন্যবাদ